Hello friends, আজি লৈ আনিছো তিনিটা ৱৰ্ড ফিজিক, ফিজিক্স আৰু ফিজিক। দেখা দেখি প্ৰনাউন্সিয়েশ্যনো প্ৰায় একে, কিন্তু মিনিং আকাশ পাতালৰ ডিফাৰেঞ্চ। ফাৰ্ষ্ট ৱৰ্ডটো হৈছে ফিজিক। ইয়াৰ মিনিং হ'ল মেডিচিন বা ঔষধ। ফিজিকৰ পৰা আহিছে ফিজিচিয়ান মানে ডক্টৰ, যিজনে আপোনাক অসুখ হ'লে মেডিচিন প্ৰেছক্ৰাইব কৰে। ছেকেণ্ড ৱৰ্ডটো হৈছে ফিজিক্স। সকলোৱে জানো আমি যে ফিজিক্স হৈছে ব্ৰাঞ্চ অফ চায়েন্স মানে পদাৰ্থ বিজ্ঞান। ফিজিক্সৰ পৰা আহিছে ফিজিচিষ্ট মানে পদাৰ্থ বিজ্ঞানী বা পদাৰ্থবিদ, যেনে এলবাৰ্ট আইনষ্টাইন, ছাৰ আইজাক নিউটন এটচেট্ৰা। আজিৰ লাষ্ট ৱৰ্ডটো হৈছে ফিজিক, PHYSIQUE। ইয়াৰ মিনিং হৈছে বডি শ্বেপ বা শৰীৰৰ গঠন। আমি কওঁ নহয় বৰ সুন্দৰ ফিজিক দেই তেওঁৰ, যেনে হি হেজ এ ষ্ট্ৰং ফিজিক। চ' এটা কুইক ৰিকেপ কৰি লওঁ আহক। ফিজিক মানে মেডিচিন, ফিজিক্স হৈছে এটা ব্ৰাঞ্চ অফ চায়েন্স বা পদাৰ্থ বিজ্ঞান, আৰু ফিজিক শ্বেপ অফ বডি। ছাবস্ক্ৰাইব ফৰ মোৰ।